दोस्तो नानको ভালনে মোৰটো বহুত ভাল মই এতিয়া স্কুল যাম স্কুলৰ পৰা আহি পেলাই আমি গোলাঘাট যাম যোৰহাট আমি উদাই আজি গাড়ী যাওঁতে আকৌ লগ পাম আজি ভিডিঅ'টো ফোনটোৱে আৰম্ভ কৰিলে কাৰণ ফোনটোৱে মানে মোক কৈ থাকে মই যেতিয়া ভিডিঅ' বনাই থাকোঁ তেতিয়া সি মোক কয় যে মোৰো এনেকৈ ভিডিঅ' বনাবলৈ খুব মন যায় গতিকে তাৰ মানে আজি মনৰ ইচ্ছাটো পূৰণ হৈ গ'ল আৰু এইটো ৰখি আছে এইখিনি গতিকে হাই হেল্ল' নমস্কাৰ বন্ধুসকল অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ যোৰহাট আৰু কিয় গৈ আছোঁ সেইখিনি আপোনালোক সকলোকে ক'ম মাত্ৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আজি মোৰ লগত মাও আছে আপোনালোকে মোৰ ভিডিঅ'ত মাকটো এনেকৈ দেখাই নাই গতিকে এইগৰাকী হৈছে মোৰ মা মায়ে মানে খুব বেছি লাজ কৰে সেইকাৰণে মাক উলিয়াবলৈ মানে মানা কৰে মায়ে অ' তই থাকিবি দেই অকলে ঘৰৰ দায়িত্ব দিলোঁ বান্দৰৰ দায়িত্ব দিলোঁ চব চাবি দেই ফাইনেলি আমি আহি পাই গ'লোহি ইয়াত আমাৰ কাৰণটো হৈছে কিমান ধৰণৰ পুৰণা ঘৰত থাকিব এতিয়া এটা নতুন ঘৰ লৈ ল'লোঁ যোৱা দেই বাই বাই তুমি ক'ত আছা মাহঁত গ'লগৈ মা গ'ল ফোনটো গ'ল খুৰা ঘৰলৈ গ'ল আমি ইয়াত থাকিলোঁ মাহীয়ে ময়ে থাকি দিলোঁ মেইন কামভাগ আছে কাইলৈ আছে আমি কি কাৰণে আহিছোঁ সেয়া কাইলৈ গম পাব গতিকে আজি আমি ইয়াত থাকিম আৰু ভিডিঅ'টো কাইলৈহে শেষ কৰিম আৰু চাই থাকিব আপোনালোকে তই কিবা যুদ্ধ জয় কৰি আহিছ নি গাড়ী এখন নাপাবি আমি এতিয়া অকণমান কথা পাতোঁ আৰু আপোনালোকক একেবাৰে ৰাতি লগ পাম মজা লাগিছে কেনেকৈ লাগিছে মই কওঁ নেকি কালি আচলতে ভিডিঅ' কৰাই নহ'লে আমি ৰাতি আমাৰ শোৱা বহুত দেৰি হ'ল প্ৰায় 1:30মান বাজিলে কথা চথা পাতি সকলোৱে আজি কৈছিলোঁ যে মোৰ আকৌ ঘৰ নহয় দেই সেইটো আমাৰ এখেতৰ আজি মানে অকণমান নিয়ম কৰিলে মানুহ বিশেষ নাই এতিয়া আমি বৰ্তমান আছোঁ সীমাবাহঁতৰ ঘৰত এইফালে মোৰ ভিডিঅ' চাই আছে ৰুহিয়ে মোবাইলটো ক'ত আছে এইয়া ৰুহিয়ে মোৰ ভিডিঅ' চাই আছে আপোনালোকক নতুন ঘৰটো দেখাম বেলেগ এটা ব্লগত দিম মই সেইটো আজি সেইটো নেদেখাওঁ আৰু এনেই অকণমান যেনেকৈ পাৰোঁ মানে যিমানখিনি পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম Bye bye. Tata. মান ভাল লাগিছে চাওকচোন আকাশখন ইফালে ডাৱৰ আৰু ইফালে বগা অলপ মানে শুকুলা মেঘ আছে নামি যাবলৈ মন যোৱা নাই ইয়াতে থাকিবলৈ মন গৈছে আৰু ইমান ধুনীয়া হাৱা এটা আহি আছে সাগৰৰ পাৰত থকা নিচিনা লাগিছে আমি ইয়াতে অকণমান দেৰি থাকিম তাৰপিছত আমি এনেকৈ সন্ধিয়া লাগিব এতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আজি আপোনালোকক সকলোখিনি দেখাব নোৱাৰিলোঁ বাৰু তথাপিও আৰু যিখিনি পাৰিলোঁ আৰু যিখিনি নোৱাৰবিলাকৰ কাৰণে বেয়া চেয়া নাপাব দিয়কচোন ঘৰৰ সেয়া লোৱা আজি হৈ গ'ল অকণমানকৈ নিয়ম এটা কৰিলে বহুত মানুহ মানে মাতিবলৈ থাকি গ'ল মানে পিছত সকলোকে মাতি কিবা খানা চানা দিব চাগে মানে এতিয়া মানে অকণমান নিয়ম এটা কৰি থৈছে বহাগৰ মাহতে যিহেতু নিয়ম কৰিব লাগে সেইকাৰণে নিয়মটো কৰি থ'লে গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন চেনেলটো তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ বাই বাই সকলোকে